ক্লাছৰুমৰ মাজত যেটো বেৰিয়াৰ বা আমি এখন পাৰ্টিশন ওয়াল বনাব লাগিব এই ধৰণৰ ডেটা বিলাক আমাৰ সন্মুখত গুণোৎসৱৰ ফলাফলে দিব আৰু তাৰ ওপৰত আমি নিৰন্তৰভাৱে কাম কৰি যাম দ্বিতীয়তে কথা যে শিক্ষক নিযুক্তি আৰু এমালগেমেশনৰ যেটো পজিটিভ দিশ যে দুখন স্কুলত 5জন ষ্টুডেন্ট দুজন শিক্ষক তাতকৈ 10জন শিক্ষক কৰি একেলগে 4জন শিক্ষক ইউ এটা পজিটিভ ইম্প্যাক্ট দেখো আৰম্ভ কৰিছে গতিকে মই ভাবো যে another 3 years ডি আৰু সি স্কুল নোহোৱা হৈ যাব এতিয়াও মই এটো কথা আজি ডেটাটো এওলোকৰ লগত নাই যদি কাৰ্বি আলং বাদ দি দিও এতিয়ালে খুব সম্ভৱ ডি আৰু সি স্কুলৰ সংখ্যাটো ড্ৰাস্টিক্যালি কমি আহিব একাৰণে all are in the ইতিবাচক দিশত গতি কৰিছে কিন্তু ফাইনাল পইণ্টটো পাবৰ কাৰণে তো সময় লাগিব বৰ বেছি বদলি থমাবই নালাগে এখনে অসম এই ব্যৱস্থাটোৱে মই বৰ পছন্দৰ ব্যৱস্থা নহয় এই যেটো বদলিৰ কথা আমি পাতি থাকো এইবিলাক আমাৰ লৰা ছোৱালী ডেকা লৰাৰ কাৰণে বদলিৰ কথা পাতি থাকে কিন্তু সদিয়াৰ পৰা ধুবুৰী ওমুৰ আপোনাৰ দেশ ইয়াত আৰু কি বদলা বদলি কৰি থাকিব লাগে কেতিয়াবা কৰে তেওঁলোকে বেলেগ কথা মইতো শিক্ষামন্ত্ৰী থাকোতে বদলিয়ে নকৰিছিল গতিকে এইটোৰ আননেসেসাৰী ফাইল আহে এজন শিক্ষকে বদলিৰ ফাইল চাবৰ কাৰণে গুৱাহাটীত আহে ফেসবুক কৰি থাকে টুইটাৰ কৰি থাকে বহুত সময় যায় সেইকাৰণে তেওঁলোকৰ সকলো সুবিধা বঢ়াব লাগে কন্টেক্সুয়াল টিচাৰ খিনিক ৰেগুলাৰাইজ কৰি দিব লাগে সব কৰি দিব লাগে কিন্তু বহুত বেছি ট্ৰান্সফাৰটো সময় নষ্ট কৰিব নালাগে তথাপিতো ইয়াৰ ক্ষেত্ৰকলৰ আইন আছে 10 বছৰ পিছত কৰাৰ সুবিধা আৰু যাক ট্ৰান্সফাৰ কৰে স্বচ্ছতাৰে কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয় চহৰ অঞ্চলত গুণোৎসৱৰ ফলাফল কেনেকুৱা আৰু